জেলত থকা যিসকল প্ৰাক্তন NDB নেতা আৰু সদস্য গুৱাহাটী চেণ্ট্ৰেল জেলত ৬৬ গৰাকী জেলত এতিয়াও কাৰাবাস তেওঁলোকে হৈ আছে। তেওঁলোকক অতি শীঘ্ৰেই ২৬ জানুৱাৰী আহি আছে, ২৭ জানুৱাৰী মানে চুক্তি দিৱস আৰু ইফালে গণৰাজ্য দিৱস। এই এটা সন্ধিখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিবেচনাৰ আওতাত আনি পেলাই তেওঁলোকক মুকলি আকাশত এৰি দিয়াটো আমি দাবী জনাইছোঁ। ২০২০ ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল, কিছু প্ৰতিশ্ৰুতি তেওঁলোকে সমাধান কৰিছে। প্ৰধান কিছু চুক্তিৰ দফাসমূহ এতিয়াও আধৰুৱা হৈ আছে। ৩টা চুক্তি যিহেতু বড়োসকলে সম্পাদিত কৰিলে, BAC, BTC আৰু BTR, সেই তিনিওটা চুক্তিত আমি যিখিনি অধিকাৰ বা যিখিনি মানে ভাৰতৰ সেই বুকুত থাকি পেলাই আমি সাব্যস্ত কৰিলোঁ, ইয়াৰ বিষয়ত আগলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ এটা সপোন, সেই সপোনটো বাস্তৱ ৰূপত দিয়াৰ কাৰণে যি আলোচনা, সেই আলোচনা আমি ৰাখিম। বিশেষ যে উপেন ব্ৰহ্মৰ যি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন আছিল, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এণ্ড ড্ৰিম ফৰ টু বিল্ড এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি, সেই এটা যি টপিক, ইয়াৰ আধাৰত আমি এটা আলোচনা চক্ৰ ৰাখিম। বড়ো ভূমিৰ অসমৰ বসবাস কৰা সকলো দল সংগঠন, সচেতন ৰাইজ আৰু আমাৰ যিবিলাক এপচুৰ বা জাতীয় আন্দোলনত যিবিলাকে তাত অংশগ্ৰহণ কৰিছিল, যিবিলাকে আমাৰ জ্যেষ্ঠ, সকলোকে এই কাৰ্যসূচীত দলে বলে আহি পেলাই যোগদান কৰি জাতীয় এই ধাৰা আৰু বড়ো জাতি নিৰ্মাণৰ কাৰণে, বড়ো জাতিক অৰ্থনৈতিক শিক্ষা দিশত আগবঢ়াই লোৱা যোৱাৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল, সেইটো বাস্তৱত ৰূপায়িত কৰাত সকলোৱে যোগদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। শান্তি স্থাপন আৰু হিংসামুক্ত সমাজ গঢ় দিয়া, প্ৰগতি দিশে আগবঢ়াই নিয়া, সেইটো আমাৰ প্ৰধান লক্ষ্য। কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সকলো সংবাদকৰ্মীক নতুন বছৰ আৰু ভোগালী বিহু পলমকৈ হ'লেও শুভেচ্ছা জনাইছোঁ। বয়নিसिमबो गोजोन आरो हामलायनायखौ आं बावनो। মোৰ সৈতে আছে আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি খুৰুমদাও वारी আৰু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰী। কাৰ্যালয় বড়োফা হাউচত আজি আমি আহি থকা ২৭ জানুৱাৰী ২০২৫, এই ২৭ জানুৱাৰী বড়োসকলৰ কাৰণে, বড়ো জাতিৰ কাৰণে, অসমবাসীৰ কাৰণে, বড়োলেণ্ডবাসীৰ কাৰণে এটা বিশেষ দিন। এইটো হ'ল বড়ো শান্তি চুক্তি BTR এগ্ৰিমেণ্ট দিৱস বা দিন। আৰু এই একৰ্ডৰ যি ৫টা বছৰ, সেই ৫ বছৰ যি চুক্তিৰ যি দিন বা দিৱস, সেইটো আমি চিৰাং জিলাৰ কাছিকট্ৰা হায়াৰ ছেকেণ্ডাৰী প্লেগ্ৰাউণ্ডত অহা ২৭ জানুৱাৰী দিনজোৰা কাৰ্যসূচীৰে আমি খুব সুন্দৰকৈ আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমাৰ কিছু বিশেষ কাৰ্যসূচী তাত থাকিব, আৰু ইয়াৰ কাৰণে আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ। ২০২০ ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল। নিখিল বড়ো ছাত্ৰ সন্থা, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আৰু লগতে NDBৰ 4টা ফৈদৰ লগত সেই শান্তি চুক্তি সম্পাদিত হৈছিল। আৰু তেতিয়া NDA 2 মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ আছিল, আৰু বৰ্তমান NDA 3 চৰকাৰ চলি আছে। আৰু এই চুক্তি পিছত যি এটা আমাৰ শান্তি, যি এটা আমাৰ প্ৰগতি আৰু বড়োলেণ্ড অঞ্চলত হিংসামুক্ত এটা সমাজ আৰু এটা বাতাবৰণ যিহেতু আমি ঘূৰাই পালোঁ, সেই বাতাবৰণ শান্তিৰ যি আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টটো নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ, বড়োলেণ্ডবাসী ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে আৰু আমি আগবাঢ়ি গৈছোঁ। তো আজিৰ এই সন্ধিখনত আমাৰ স্পষ্ট কথাটো হ'ল যে ২৭ জানুৱাৰী ২০২৫ সেই দিনাখন নিখিল বড়ো ছাত্ৰ সন্থাই আমি বড়োলেণ্ডত, অসমত যিমানবোৰ জাতীয় দল সংগঠন আছে, প্ৰাক্তন NDB যি ৱেলফেয়াৰ এছ'চিয়েশ্যন আছে, আৰু লগতে বড়ো সাহিত্য সভা,
ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন, ইয়াত যিবিলাক আমাৰ বড়ো জাতীয় দল সংগঠন আছে আটাইবিলাককে আমি আমন্ত্ৰণ জনাই পেলাই প্ৰায় ৩,০০০ প্ৰতিনিধিৰ এটা বিশেষ কাৰ্যসূচী আমি ৰাখিছোঁ। ৰাতিপুৱা পতাকা উত্তোলন হ'ব। ইয়াৰ পিছত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিম, পুষ্পাঞ্জলি জনাম। ইয়াৰ পিছত শান্তিৰ বাবে আমাৰ পাৰো আৰু বেলুন উৰণৰ কাৰ্যসূচী তাত থাকিব। ইয়াৰ লগতে আমি ৰাখিছোঁ যে শান্তি আৰু ৰূপায়ণ দুটা বিশেষ এটা মানে ৱৰ্ড আমি ৰাখিছোঁ যে শান্তি আৰু ৰূপায়ণ, চুক্তি ৰূপায়ণ, এই এটা নামেৰে আমি পদযাত্ৰা আৰম্ভ কৰিম বা আমি শান্তি মানে সমদল আমি তাত ওলাম। আৰু 11 বজাত আমি বিশেষ আলোচনা চক্ৰ ৰাখিছোঁ যে উপেন ব্ৰহ্মৰ যি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন আছিল, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এণ্ড ড্ৰিম ফৰ টু বিল্ড এ ভাইব্ৰেণ্ট বড়ো কমিউনিটি, সেই এটা যি টপিক, ইয়াৰ আধাৰত আমি এটা আলোচনা চক্ৰ ৰাখিম। আৰু তাত অৰ্থনৈতিকভাৱে, শিক্ষা দিশত, সামাজিক দিশত, আমাৰ ভূমি, আমাৰ ৰাজনৈতিক সাংবিধানিক যিবিলাক অধিকাৰৰ কথা, আমাৰ ভাষা আৰু আমাৰ কলা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কথা, সেই সকলো দিশত 3টা চুক্তি যিহেতু বড়োসকলে সম্পাদিত কৰিলে, BAC, BTC আৰু BTR, সেই 3টা চুক্তিত আমি যিখিনি অধিকাৰ বা যিখিনি মানে ভাৰতৰ সেই বুকুত থাকি পেলাই আমি সাব্যস্ত কৰিলোঁ, ইয়াৰ বিষয়ত আগলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা সপোন, সেই সপোনটো বাস্তৱ ৰূপত দিয়াৰ কাৰণে যি আলোচনা, সেই আলোচনা আমি ৰাখিম। তো আমি সেই যি কাৰ্যসূচী, সেই কাৰ্যসূচীত BTR প্ৰধান আৰু চুক্তিৰ অন্যতম প্ৰধান সাক্ষ্য মানে কাৰী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি মাতিছোঁ। আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়া তাহানিৰ NDB বৰ্তমান তেওঁ ডেপুটি চিফ হৈ আছে, আৰু উৰ্খাওগোৰা ব্ৰহ্ম ডাঙৰীয়া, লগতে ৰাজ্যসভাৰ MP ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া। ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ NDBSৰ প্ৰাক্তন যিসকল নেতা আছিল, বৰ্তমান তেওঁলোকে চৰকাৰত আছে, চাওৰাইগ্ৰা আৰু ফেৰেংগা, তেওঁলোকক আমি মাতিছোঁ। NDBRDৰ যিসকল সেই সময়ত প্ৰধান যিসকল মানে ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ লগত নেতৃত্ব বহন কৰিছিল, দিল ৰঞ্জন নাৰ্জাৰী ডাঙৰীয়া, অঞ্জালু বসুমতাৰী ডাঙৰীয়া, তেখেতসকলক মাতিছোঁ। ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি ভাবিছোঁ সেই কাৰ্যসূচী আমি খুব সুন্দৰভাৱে ৰূপায়ণ কৰিম। আৰু এই চেকতে নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি এই সংবাদমেলৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, দাবী আমি ৰাখিব বিচাৰিছোঁ যে শান্তি স্থাপন আৰু হিংসামুক্ত সমাজ গঢ় দিয়া, প্ৰগতি দিশে আগবঢ়াই নিয়া, সেইটো আমাৰ প্ৰধান লক্ষ্য আৰু আমাৰ এটা কমিটমেণ্ট আছিল। সেই কমিটমেণ্ট আমি 5টা বছৰ আমি পালন কৰিলোঁ। আগলৈকেও শান্তি চিৰযুগমীয়া হৈ থাকিব, ইয়াত হিংসাৰ কোনো ঠাই বা স্থল নাথাকিব। ভাৰত চৰকাৰ আৰু অসম চৰকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, দুয়ো চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি আমাক প্ৰদান কৰিছিল, কিছু প্ৰতিশ্ৰুতি তেওঁলোকে সমাধান কৰিছে, কিছু প্ৰতিশ্ৰুতিৰ চুক্তিৰ ৰূপায়ণ অলৰেডি হৈ গ'ল। কিন্তু তথাপিও যি প্ৰধান কিছু চুক্তিৰ দফাসমূহ এতিয়াও আধৰুৱা হৈ আছে, কাৰ্যকৰীৰ এটা ব্যৱস্থাত মানে ৰৈ আছে, সেইটো সম্পন্ন হোৱা নাই। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক খুব পজিটিভেৰে অতি সোনকালে টাইম বাউণ্ড যি সময় উপযোগী যি ইমপ্লিমেণ্টেশ্যনৰ কথা আছিল, আখৰে আখৰে ৰূপায়ণৰ কথা আছিল, দাড়ি কমা ৰূপায়ণৰ যি কথা আছিল, এই 5টা বছৰ এই সময়ছোৱাত আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জনগণৰ হৈ চুক্তি স্বাক্ষৰকাৰী হৈ পেলাই আমি আহ্বান জনাইছোঁ। আৰু জেলত থকা যিসকল প্ৰাক্তন NDB নেতা আৰু সদস্য, গুৱাহাটী চেণ্ট্ৰেল জেলত 64গৰাকী জেলত এতিয়াও কাৰাবাস তেওঁলোকে হৈ আছে, তো তেওঁলোকক অতি শীঘ্ৰেই 26 জানুৱাৰী আহি আছে, 27 জানুৱাৰী মানে চুক্তি দিৱস আৰু ইফালে গণৰাজ্য দিৱস, এই এটা সন্ধিখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিবেচনাৰ আওতাত আনি পেলাই তেওঁলোকক মুকলি আকাশত এৰি দিয়াটো আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু যিহেতু চুক্তি এটা শান্তি যিহেতু এতিয়া হৈ গ'ল,
আৰু তেওঁলোকে এই চুক্তিত যিহেতু আবদ্ধ হৈছিল তো তেওঁলোকে জেলত থকাৰ কোনো প্ৰশ্নই নুঠে আৰু যিসকল এতিয়া জেলত আছে তেওঁলোকে প্ৰায় 15টা বছৰ 16টা বছৰ 13-14টা বছৰ অতিক্ৰম কৰিছে তো যাৱজ্জীৱন কাৰাদণ্ডক যাক বিহিত কৰিছিল আৰু এনআইএ আদালতত এতিয়াও ট্ৰায়েল চলি আছে তো এইবিলাক মানে কোনো অৰ্থ নাই বুলি আমি আজি দাবী কৰিব বিচাৰিছোঁ আমি আহ্বান জনাব বিচাৰিছোঁ তো সকলোকে মুকলি আকাশত এৰি দিব লাগে আৰু আজিৰ এই সংবাদমেলৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকলোকে আমি আহ্বান জনাইছোঁ যে আহি থকা দিনত অতি শীঘ্ৰে চুক্তিৰ সকলো দফা আখৰে আখৰে যাতে ৰূপায়ণ হয় আৰু যি এটা সপোন আৰু যি এটা উদ্দেশ্য লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল সেই সপোন আৰু উদ্দেশ্যটো বাস্তৱত যাতে ফলপ্ৰসূ হয় ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ বড়োভূমিৰ অসমৰ বসবাস কৰা সকলো দল সংগঠন সচেতন ৰাইজ আৰু আমাৰ যিবিলাক এপচুৰ বা জাতীয় আন্দোলনত যিবিলাকে তাত অংশগ্ৰহণ কৰিছিল যিবিলাকে আমাৰ জ্যেষ্ঠ সকলোকে এই কাৰ্যসূচীত দলে বলে আহি পেলাই যোগদান কৰি জাতীয় এই ধাৰা আৰু বড়ো জাতি নিৰ্মাণৰ কাৰণে বড়ো জাতিক অৰ্থনৈতিক শিক্ষা দিশত আগবঢ়াই লোৱাৰ কাৰণে উপেন ব্ৰহ্মৰ যি সপোন আছিল সেইটো বাস্তৱত ৰূপায়িত কৰাত সকলোৱে যোগদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।